আজিকালি সময়ত টকা পইচাই সকলো আৰু মানুহে বিশ্বাস কৰিলে আজি সকলো টকাৰে কিনিব পৰা যায়। এই কাৰণতে আজি ধনী হওক বা দুখীয়া সকলোৰে মুখত এক অদ্ভুত ভয়ৰ সৃষ্টি হৈছে। আপোনাৰ জীৱনৰ কি পৰিস্থিতি হৈছে আমি নাজানো, কিন্তু এই ভিডিঅ'টো চোৱাৰ পিছত নিশ্চিতভাৱে আপোনাৰ চিন্তাধাৰাত এক আচৰিত পৰিৱৰ্তন আহিব, যিটো আপোনাৰ বাবে গোটেই জীৱন উপযোগী হ'ব। যেতিয়া কোনো ব্যক্তিয়ে বেয়া সময়ৰ মাজেৰে পাৰ হৈ যায়, তেতিয়া তেওঁৰ আপোনজনেও তেওঁক এৰি যায়। আনকি বেয়া সময়ত মানুহে আৰু বেছি দুখহে দি যায় বুলি কোৱা হয়। ইয়াৰ এটা কাৰণ হ'ল পৃথিৱীত মাত্ৰ কেইজনমান মানুহ আছে যিয়ে আপোনাৰ বাবে ভাল কথা অন্তৰৰ পৰা চিন্তা কৰে। যদি আমি চাওঁ, পৃথিৱীৰ আটাইতকৈ ডাঙৰ দুখ দৰিদ্ৰতা নহয়। এই পৃথিৱীত এনেধৰণৰ অনেক দুখৰ উপস্থিতি আছে, যিবোৰ ধনী হোৱাৰ পিছতো মানুহৰ জীৱনক ফুটা কৰি তুলিছে। এই কথা বাস্তৱত ৰূপায়িত কৰি চাণক্যই কিছুমান গোপন নীতি উদঙাই দিছে। চাণক্যৰ মতে দৰিদ্ৰতাৰ প্ৰধান কাৰণ হৈছে মানুহ নিজেই, আৰু ভগৱান বুদ্ধই নিজেই এই কথা প্ৰকাশ কৰি কয় যে মানুহ তেওঁৰ সিদ্ধান্তৰ দ্বাৰা সৃষ্টি হোৱা এটা প্ৰাণী। তেওঁ যিদৰে চিন্তা কৰে তেনেকৈয়ে হয়। ইয়াৰ স্পষ্ট অৰ্থ হ'ল এজন ব্যক্তিয়ে যদি নিজৰ কঠোৰ পৰিশ্ৰম আৰু বুদ্ধিমত্তাক উপযুক্তভাৱে ব্যৱহাৰ কৰে, তেন্তে দৰিদ্ৰতাই তেওঁক স্পৰ্শ কৰিব নোৱাৰে। যদি আপুনি আপোনাৰ বিবেচনাৰে টকা পইচাৰ সম্পৰ্কীয় সিদ্ধান্ত লয়, তেন্তে আপোনাৰ জীৱনত কেতিয়াও দৰিদ্ৰতা নাহিব। প্ৰথমতে আপুনি জনা উচিত যে আপোনাৰ দুখৰ কাৰণ আপুনি নিজেই। গতিকে ইয়াৰ বাবে আনক দুখ দিয়া বন্ধ কৰক। এনে কৰাৰ পৰিৱৰ্তে ধৈৰ্য ধৰি সমস্যাটো দূৰ কৰিবলৈ চেষ্টা কৰক। যিদিনা আপুনি এই পদ্ধতি শিকিব, সেইদিনা আপুনি আন কাৰোবাৰ ওচৰলৈ গৈ হাত পাতিব নালাগিব। যেতিয়া আপুনি নিজৰ সমস্যাটো বুজিবলৈ আৰম্ভ কৰিব, তেতিয়া আপোনাক আনৰ মতামতৰ প্ৰয়োজন নহ'ব। মানুহ এজনে বহুত টকা পালে নিজৰ বেয়া আৰু পুৰণি দিনবোৰ পাহৰি যায়, কিন্তু এজন জ্ঞানী ব্যক্তিয়ে সদায় মনত ৰাখে যে বেয়া সময়তো টকা জমা কৰিব লাগিব। যেতিয়া আপোনাৰ সময় বেয়া হ'ব, তেতিয়া আপোনাৰ কোনো কাম নহ'ব, কিন্তু আপোনাৰ বুদ্ধিমত্তা আপোনাৰ বাবে নিশ্চয় উপযোগী হ'ব। গতিকে টকা পোৱাৰ পিছতো ইগোত ডুব নাযাব, কাৰণ ইগোৱে বুদ্ধিমত্তাক ধ্বংস কৰে। এই তিনিটা কথা বুজি পোৱা আৰু জীৱনত অনুসৰণ কৰা এজন জ্ঞানী ব্যক্তিয়ে কেতিয়াও ধন সম্পৰ্কীয় সমস্যাত আবদ্ধ হৈ নাথাকে, আৰু আবদ্ধ হৈ থাকিলেও তেওঁ লগে লগে তাৰ পৰা ওলাই আহে। যদি আপুনিও জীৱনত সদায় দৰিদ্ৰতাৰ পৰা আঁতৰি থাকিব বিচাৰে, তেন্তে নিশ্চিতভাৱে এইবোৰ কথা মনত ৰাখিব। বেয়া সময়ত কোনোবাই আপোনাক সমৰ্থন কৰক বা নকৰক, আপোনাৰ জ্ঞানে নিশ্চয় আপোনাক সঠিক পথ দেখুৱাব।